ময়ূৰী নাই নেকি আণ্টি? অঁ ৰিংকি আছে আছে, আমাৰ মহাৰাণী শুই উঠিব হোৱাই নাই নহয়। ৰ'বা মই এতিয়া মাতি দিছোঁ তাইক। ময়ূৰী, ৰিংকি আহিছে, সেই ৰুৰ ঘৰটোৰ পৰা ওলাই আছোন। বাকী কোৱাচোন, তোমালোকৰ মাহঁতৰ ভালনে? অঁ আণ্টি, মাহঁতৰ ভালেই। ৰাতিপুৱা কেইটাত শুই উঠা তুমি? 4:30 মানত উঠোঁ আণ্টি। তাৰপাছত মই অকণমান য়োগা কৰোঁ আৰু গা ধুই মেলি কিতাপত বহি যাওঁ। চিলেবাছ মোৰ আধা আধি খতম হৈয়ে গৈছে আৰু বেছি নাই। অলপমান মই চালেই পূৰা কমপ্লিট হৈ যাব আৰু। আমাৰ মহাৰাণীক 10-12মান নজগোৱালৈকে সাৰেই নাপায়। আৰু পিছত চকু মোহাৰি বিচনাৰ পৰা উঠি আহিব 10-12মান বাজি যায়, স্কুল যদি বন্ধ থাকে। খোলা বাৰততো 7-7:30লৈকে শুই নুঠেই তাই। বাকী তুমি তোমাৰ মাহঁতক কাম বন কৰি সহায় কৰি দিয়া চাগে ন ঘৰত? আণ্টি, মই মাক চব কামতে সহায় কৰোঁ। আৰু মাহঁতে ইমান কষ্ট কৰে ন, আমি অলপ হেল্প কৰিলে ভাল লাগে আৰু দিয়কচোন। আৰু আমাৰ এজনীয়ে পানী এগিলাচো লৈ নাখায় নিজে। তাইক পানী গিলাচ নি যতনাই মুখৰ আগত দিবগৈ লাগিব। লাগিছে, পানী অলপ দিয়া আহিছোন। সেয়া শুনিছানে? শুনিছা নহয় তুমি? ঐ, তোক মই কৈছোঁ নাই ৰিংকি আহিছে ওলাই আহ বুলি? আইক আজি মই দিলোঁ আৰু।